মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 14 স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ শাসন ব্যৱস্থাক কেইটা স্তৰত ভগাব পাৰি? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ শাসন ব্যৱস্থাক 3টা স্তৰত ভগাব পাৰি। এইবোৰ হৈছে কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয়। খ নম্বৰ প্ৰশ্নটো হৈছে স্থানীয় স্বায়ত্তশাসন মানে কি? তোমালোকে উত্তৰত লিখিবা প্ৰতিখন ঠাইৰে অঞ্চলভিত্তিক কিছুমান নিজা নিজা সমস্যা থাকে। এইবোৰ স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল। স্থানীয় সমস্যাৰ বিষয়ে স্থানীয় লোকেহে ভালদৰে জানে, গতিকে তেওঁলোকেহে এইবোৰৰ সঠিক সমাধান কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰিবলৈ জনসাধাৰণৰ প্ৰশাসনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়? তোমালোকে উত্তৰত লিখিবা গাঁও পঞ্চায়তক স্থানীয় চৰকাৰ বুলি অভিহিত কৰা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগোৱা হয়? তোমালোকে উত্তৰত লিখিবা গাঁও পঞ্চায়ত এলেকাক 10টা ভাগত ভগোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে গাঁও পঞ্চায়তৰ 2টা কাৰ্য উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা গাঁও পঞ্চায়তৰ 2টা কাৰ্য হ'ল খোৱা পানীৰ যোগান ধৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ব্যৱস্থা কৰা, ৰাজহুৱা বাট পথ আৰু নলা নৰ্দমা ব্যৱস্থা কৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা সকলো লোকে মিলি গাঁও সভা গঠন কৰে। গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিয়ে সভাপতিত্ব কৰে। গাঁও সভাৰ বৈঠকত গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ সমস্যাসমূহ আলোচনা কৰা হয় আৰু ইয়াৰ সমাধানৰ পথ নিৰ্ধাৰণ কৰা হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়? তোমালোকে উত্তৰত লিখিবা প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা এজনকৈ সদস্য আঞ্চলিক পঞ্চায়তলৈ নিৰ্বাচিত কৰা হয়। তদুপৰি গাঁও পঞ্চায়তৰ সভাপতি, স্থানীয় বিধায়ক আৰু সেই অঞ্চলৰ লোকসভাৰ সাংসদজনো আঞ্চলিক পঞ্চায়তৰ সদস্য হয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ ৰাজস্থান ৰাজ্যৰ নাগৌৰ জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। অনুশীলনী 3ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে অসমত মুঠ কেইখন জিলা পৰিষদ আছে? তোমালোকে উত্তৰত লিখিবা অসমত মুঠ 26খন জিলা পৰিষদ আছে। খ নম্বৰ প্ৰশ্নটো হৈছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ হৈছে হাট বজাৰৰ পৰা অহা কৰ, বৰঙনি, জৰিমনা আদি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অনুদান,
স্থানীয় সাংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান। গ নম্বৰ প্ৰশ্নটো হৈছে জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ? তোমালোকে উত্তৰত লিখিবা জিলা পৰিষদৰ কাৰ্যকাল 5 বছৰ। ঘ নম্বৰ প্ৰশ্নটো হৈছে নগৰ অঞ্চলত কি কি স্বায়ত্ত শাসন ব্যৱস্থা দেখা যায়? তোমালোকে উত্তৰত লিখিবা নগৰ অঞ্চলত তলত দিয়া স্বায়ত্ত শাসন ব্যৱস্থাবোৰ দেখা যায়। পৌৰ নিগম মহানগৰ পৰ্যায়ত, পৌৰসভা মধ্যমীয়া নগৰত, নগৰ সমিতি সৰু নগৰ বা চহৰত। ঙ নম্বৰ প্ৰশ্নটো হৈছে ৱাৰ্ড বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা ৱাৰ্ড বুলিলে জনসংখ্যাৰ ভিত্তিত নগৰসমূহক ভাগ কৰা একোটা এলেকাক বুজোৱা হয়। এই এলেকাৰ ভোটাৰসকলে নিজৰ প্ৰতিনিধি বা সদস্যসকলক নিৰ্বাচিত কৰে। দুই নম্বৰ প্ৰশ্নটো হৈছে কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি কি বৈশিষ্ট্য থকাটো দৰকাৰ? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ তলত দিয়া বৈশিষ্ট্যসমূহ থাকিব লাগিব। নিম্নতম জনসংখ্যা 5,000 হ'ব লাগিব। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কমেও 400 জন হ'ব লাগিব। জনসংখ্যাৰ 75% লোকে কৃষিৰ বাহিৰে অন্য কৰ্মত নিযুক্ত থাকিব লাগিব। তিনি নম্বৰ প্ৰশ্নটো হৈছে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰ কেইটাৰ গঠন প্ৰণালী বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ গঠন প্ৰণালী এনেধৰণৰ। নগৰ সমিতি 7 পৰা 20 জন সদস্য থাকে, যাৰ মুৰব্বীজনক সভাপতি বুলি কোৱা হয়। কাৰ্যকাল 5 বছৰ। পৌৰসভা 10 পৰা 30 জন সদস্য থাকে, যাৰ মুৰব্বীজনক পৌৰপতি বুলি কোৱা হয়। কাৰ্যকাল 5 বছৰ। পৌৰ নিগম সৰ্বাধিক 60 জন সদস্য থাকে, যাৰ মুৰব্বীজনক মেয়ৰ বুলি কোৱা হয়। কাৰ্যকাল 5 বছৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কাম কাজ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কাম কাজসমূহ হৈছে বাৰ্ষিক বাজেট প্ৰস্তুত, বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান, বাট পথত বিজুলী বাতিৰ ব্যৱস্থা, গ্ৰাম্য জীৱিকা নিশ্চিতকৰণ আঁচনি ৰূপায়ণ, ৰাজহ সংগ্ৰহৰ বাবে কৰ আৰু জৰিমনা আৰোপ, গ্ৰাম্য পুথিভঁৰাল, বিনোদন কেন্দ্ৰ, খেলপথাৰ আদি নিৰ্মাণ, আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থী আৰু ব্যক্তিক সাহায্য প্ৰদান, ৰাজহুৱা শ্মশান কবৰস্থান আদি নিৰ্মাণ, পোহনীয়া জীৱ জন্তুৰ বাবে খোৱাৰ ব্যৱস্থা, গাঁৱৰ লোকসকলৰ স্বাস্থ্য, খোৱা পানী আৰু অনাময় ব্যৱস্থা। অনুশীলনী 4ত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অনুচ্ছেদ 244, 2 আৰু 275 আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে BTR-ৰ সম্পূৰ্ণ ৰূপটো কি? তোমালোকে উত্তৰত লিখিবা BTR-ৰ সম্পূৰ্ণ ৰূপটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? তোমালোকে উত্তৰত লিখিবা অসমত মুঠ 6খন স্বায়ত্তশাসিত পৰিষদ আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই? তোমালোকে উত্তৰত লিখিবা অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত পঞ্চায়ত ব্যৱস্থা নাই।